যদি কোনোবা এজন মানুহৰ মৃত্যু হৈ যায় তেনেহলে তেওঁ মৃত শৰীৰটো শ্মশানত নি জ্বলাই দিয়া হয় অথবা কবৰস্থানত নি পুতি থোৱা হয়। কিন্তু আপুনি জানেনে এই পৃথিৱীত এনেকুৱা কিছুমান ঠাই আছে য'ত মানুহৰ মৃত্যুৰ পাছত শৰীৰটোক মাটিৰ ওপৰত গ্লাছৰ বাকচত ভৰাই ৰখা হয় যাতে তেওঁ আত্মীয়সকলে তেওঁক সদায় চাব পাৰে। আৰু এঠাইত এনেকুৱা এটা কবৰস্থান আছে য'ত শৰীৰটো প্ৰতি বছৰে কফিনৰ বাহিৰলৈ উলিয়াই অনা হয় আৰু নতুন কাপোৰ পিন্ধাই সেই শৰীৰটোৰ সন্মুখত নৃত্য কৰা হয়। আৰু এই পৃথিৱীতে এনেকুৱা এটা স্থানো আছে য'ত মানুহৰ মৃতদেহক পুতি বা জ্বলাই নিদি চৰাইক খাবলৈ দিয়া হয়। আজিৰ এই ভিডিঅ'টোত আপুনি জানিবলৈ পাব পৃথিৱীৰ এনে এটা ৰহস্যময় কবৰস্থানৰ বিষয়ে য'ত মৃত শৰীৰক মাটিৰ তলত বা জ্বলাই দিয়া নহয়, মানুহৰ সন্মুখতেই ৰখা হয়। গ্লাছ কফিন গেভছ, চাইনা। চীনৰ কিছুমান দূৰৱৰ্তী পাহাৰীয়া অঞ্চলত আজিও এনে কিছুমান কবৰ আছে য'ত মৃত শৰীৰক ট্ৰান্সপেৰেণ্ট গ্লাছৰ ভিতৰত ৰখা হয় যাতে মৃত্যুৰ পাছতো তেওঁৰ আত্মীয়ই তেওঁক চাই থাকিব পাৰে। যেতিয়া আপুনি এই কবৰস্থানৰ মাজেৰে খোজ কাঢ়ে আপুনি কেৱল কবৰ নেদেখে, আপুনি নিজৰ চকুৰে তেওঁলোকৰ জঁকাবোৰ দেখিবলৈ পাব। তেওঁলোকৰ মতে বিশ্বাস কৰা হয় যে শৰীৰটো দৃশ্যমান হৈ থাকিলে আত্মাটো বেছি শান্তিত থাকে আৰু দুৰ্ভাগ্যই পৰিয়ালৰ জীৱিত মানুহৰ কাষ নাচাপে। তৰাজা ক্লিফ গ্ৰেভছ, ইণ্ডোনেছিয়া। চুলাৱেছী দ্বীপৰ তৰাজা জনগোষ্ঠীৰ বাবে মৃত্যু কেতিয়াও শেষ বিদায় নহয়। তেওঁলোকে মৃতদেহ তৎক্ষণাত নুপুতে, ঘৰতে কাপোৰেৰে মেৰিয়াই ৰাখে যেন তেওঁ কেৱল অসুস্থহে হৈ আছে আৰু এদিন সাৰ পাব। কেইবছৰমানৰ মূৰে মূৰে হোৱা মান্নে নামৰ ৰীতিত পুৰণি কফিন খুলি শৰীৰটোত নতুন কাপোৰ পিন্ধোৱা হয়। সেই শৰীৰৰ লগত ফটো তোলা হয় আৰু কথা পতা হয়। স্থানীয় মানুহৰ মতে যদি এই নীতি ভালদৰে পালন কৰা নহয় তেনেহ'লে পূৰ্বপুৰুষৰ আত্মা অসন্তুষ্ট হয় আৰু তেতিয়া শস্যৰ নষ্ট হোৱাৰ লগতে বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়ে। ইয়াৰ পাছৰ কবৰস্থানটো ইয়াতকৈও বেছি আচৰিত। হেংগিং কফিনছ, ফিলিপাইনছ। ফিলিপাইনছৰ চাৰ্ডা পৰ্বতত পাহাৰৰ কাষত মৃতদেহ ওলমাই থোৱা দেখা যায়। তাত থকা স্থানীয় ইগ্ৰত জনগোষ্ঠীৰ মতে মৃতদেহ যিমানেই ওপৰত ৰখা হয় সিমান সোনকালেই স্বৰ্গলৈ যাব পাৰে। তাত বৃদ্ধ মানুহে জীয়াই থকা অৱস্থাতে নিজৰ কফিনটো নিজেই বনায় আৰু মৃত্যুৰ পাছত সেই মৃতদেহটো ফেটেল পজিশ্যনত মেৰিয়াই ৰখা হয়। বছৰ বছৰ ধৰি এনেকৈ ৰখাৰ ফলত শেষত কফিনটো ভাগি হাড়বোৰ তললৈ সৰি পৰে। স্কাইবেৰিয়ান তিব্বত। তিব্বতৰ পাহাৰৰ মানুহে আত্মীয়ৰ মৃতদেহক মাটি বা জুইৰ পৰিৱৰ্তে আকাশক সমৰ্পণ কৰে। ৰগ য়াপন নামৰ মানুহবোৰে মৃতদেহবোৰ পাহাৰৰ ওপৰলৈ নি তাক কাটি চৰাইক খুৱাই দিয়ে। বৌদ্ধ বিশ্বাস অনুসৰি শৰীৰ কেৱল এটা পাত্ৰ, আত্মা আগতেই ইয়াৰ পৰা ওলাই যায়। সেয়ে এই কাৰ্যটোক শেষ দানৰ কাৰ্য বুলি কোৱা হয়। কিন্তু যদি শগুনে সেই মৃতদেহটো খাবলৈ অস্বীকাৰ কৰে তেতিয়া স্থানীয় বিশ্বাস মতে সেই মৃতদেহৰ গৰাকীজনে জীৱনত বহুত পাপ কৰিছিল। ছান বাৰ্নাৰ্ডো চিমেট্ৰি, কলম্বিয়া। কলম্বিয়াৰ এই চহৰখনত মৃত শৰীৰক 4-5 বছৰৰ মূৰে মূৰে কবৰ খুলি উলিয়াই আনি নতুন কাপোৰ পিন্ধাই পুনৰ গ্লাছৰ বাকচৰ ভিতৰত প্ৰিজাৰ্ভ কৰা হয়। এই সময়ছোৱাত মৃতদেহৰ পৰিয়ালৰ লোকসকলে তেওঁক সেৱা কৰি তেওঁৰ পৰা আশীৰ্বাদ বিচাৰে। তেওঁলোকৰ বাবে এয়া মৃত্যু নহয়, এয়া উপস্থিতিৰ ধাৰাবাহিকতাহে। কিন্তু পৰ্যটকসকলে যেতিয়া এই দৃশ্য দেখে তেওঁলোকৰ বাবে এয়া ভূতৰ চিনেমাৰ দৰে লাগে। কফিন ভিলেজ, ঘান্না। ঘান্নাত মৃত্যুক দেখা যায় বেলেগ চকুৰে। ইয়াত মৃতদেহৰ বাবে তৈয়াৰ কৰা কফিন সাধাৰণ বাকচৰ নহয়, ই হয় মাছৰ আকৃতিৰ, বিমানৰ আকৃতি, আনকি মোবাইল ফোনৰ আকৃতিৰো। ফেণ্টাচি কফিন নামৰ এই পৰম্পৰাৰ পাছত বিশ্বাস আছে যে মৃত্যুৰ পিছতো মানুহে নিজৰ পৰিচয় লৈয়ে পৰৱৰ্তী জগতলৈ যায়। এজন মাছমৰীয়াৰ কফিন হ'ব মাছৰ আকৃতিৰ, এজন ড্ৰাইভাৰৰ কফিন হ'ব গাড়ীৰ আকৃতিৰ। আৰু আটাইতকৈ আচৰিত কথাটো, বহুতো মানুহে জীয়াই থকা অৱস্থাতেই তেওঁলোকৰ কফিনটো অৰ্ডাৰ দিয়ে আৰু নিজেই ডিজাইন কৰে, আনকি ৱৰ্কশ্বপত গৈ এপ্ৰুভো কৰে যেন ভৱিষ্যতৰ শ্বপিংহে কৰিছে। মেৰী চিমেট্ৰি, ৰোমানিয়া। 1935 চনত ৰোমানিয়াৰ এই গাঁওখনৰ এজন কাঠমিস্ত্ৰীয়ে এটা নতুন পৰম্পৰা আৰম্ভ কৰিছিল। তেওঁ ভাবিছিল মৃত্যুক দুখেৰে নহয় সত্যৰে মনত ৰখা উচিত। তেওঁ প্ৰতিটো কবৰতে এখন ৰংচঙীয়া কাঠৰ ক্ৰছ বনালে আৰু তাত সেই মৃত ব্যক্তিজনৰ সম্পূৰ্ণ জীৱন কাহিনীটো লিখিলে, ভাল বেয়া দুয়োটা দিশি। 1977 চনত তেওঁ মৃত্যুৰ আগলৈকে তেওঁ প্ৰায় 700টা কবৰ বনাইছিল আৰু তেওঁ নিজৰ কবৰৰ ক্ৰছটো নিজেই বনাই থৈ গৈছিল আৰু এই পৰম্পৰা আজিও তাত চলি আছে। চাউচিলা চিমেট্ৰি, পেৰু। পেৰুৰ নাজাকা মৰুভূমিৰ মাজত এটা কবৰস্থান আছে য'ত মৃতদেহ মাটিৰ তলত নহয়, ওপৰত ফেটেল পজিশ্যনত বহি থাকে। এই পৰম্পৰাটো প্ৰায় 1000 বছৰ পুৰণি, কিন্তু ইয়াত এটা ভয়ানক কাহিনী লুকাই আছে। যেতিয়া গ্ৰোভ ৰবাৰসকল মূল্যৱান সম্পদৰ সন্ধানত এই ঠাইলৈ আহিছিল তেতিয়া তেওঁলোকে মূল্যৱান বস্তু পোৱাৰ আশাত ইয়াৰ বহুত কবৰ ভাঙি পেলাইছিল। আজিও এই কবৰস্থানত
বহুতো কংকাল বাহিৰত পৰি আছে। এই 8টা কবৰস্থানৰ কাহিনীয়ে এটাই প্ৰশ্ন উত্থাপন কৰে, আমি মৃত্যুক লুকুৱাই কিয় ৰাখোঁ? চীনৰ গ্লাছৰ কফিনৰ পৰা তিব্বতৰ আকাশ দাফনলৈকে প্ৰতিটো সংস্কৃতিয়ে মৃত্যুক নিজৰ ধৰণে বুজিবলৈ চেষ্টা কৰিছে। কিছুমানে ইয়াক লুকুৱাই ৰাখে, অন্য কিছুমানে সজায় আৰু অন্য কিছুমানে নিজৰ ধৰণে চেলিব্ৰেট কৰে যে আপুনি মই এই কাহিনীৰেই অংশ হ'ম। ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু আপুনি এনেধৰণৰ কোনটো বিষয়ৰ ওপৰত ভিডিঅ' বনোৱাটো বিচাৰে জনাবলৈ নাপাহৰিব।